নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম SSC MTS ৰিকুৱাৰমেণ্ট 2023 1558খন MTS আৰু হাৱালদাৰৰ ভেকেঞ্চি ওলাইছে। কি কৰিব লাগিব, কিমান টকা পে'মেণ্ট কৰিব লাগিব আৰু আপোনাৰ এজ কিমান হ'ব লাগিব, এই সকলোবোৰৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। চ' বন্ধুসকল, ইয়াত চাওক, ষ্টাফ চিলেকশ্যন কমিশ্যন SSC এই পোষ্টৰ এপ্লাই লাষ্ট ডেট হৈছে আপোনাৰ 20 জুলাই। ঠিক আছে বন্ধুসকল, তাৰপিছত আপুনি তলত আহিব, টোটেল পোষ্ট চাওক, ইয়াত লিখা আছে 1558খন। চ' ইয়াত আছে মাল্টি টাস্কিং, নন টেকনিকেল ষ্টাফ আৰু হাৱালদাৰৰ পোষ্ট। চ' অলপ তলত আহিব, চাওক, ইয়াত লিখা আছে নেম অফ এক্সাম মাল্টি টাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাৱালদাৰ CBIC এণ্ড CBN কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, সেইটো ICN। তাৰপিছত বন্ধুসকল, ইয়াত চাওক নাম্বাৰ অফ পোষ্ট 1558খন। তাৰপিছত তাৰ পৰা আছে MTSৰ 1198খন আৰু হাৱালদাৰৰ আছে 360খন। চ' বন্ধুসকল, ইয়াত আপোনাৰ চেলাৰী হ'ব, ইয়াত লিখা আছে পে স্কেল 18 পৰা 56,900 হ'ব। ঠিক আছে বন্ধুসকল, এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব আৰু ছাবজেক্ট নেপাল, ভূটান এইবোৰ থাকিব পাৰে। এজ লিমিট হৈছে বন্ধুসকল, ইয়াত চাওক 18 পৰা 25 বছৰ আৰু আপোনাৰ ডেট অফ বাৰ্থটো 2/8/1998ৰ আগৰ হ'ব নোৱাৰিব আৰু আপোনাৰ 1/8/2005ৰ পিছৰ হ'ব নোৱাৰিব। চ' বন্ধুসকল, তাৰপিছত আপুনি এইটো MTSৰ আৰু হাৱালদাৰৰ CBNৰ বাবে আৰু তলত আছে 18 পৰা 27 বছৰ হাৱালদাৰ ইন CBIC। কিছুমান MTS পোষ্টতো এইটো আছে। চ' তাৰপিছত বন্ধুসকল, SC ST SC OBC এইবোৰৰ PWD এইবোৰৰ বয়স অলপ বেছি আছে। চাওক, ইয়াত SC STৰ বাবে আছে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, PWD আনৰিজাৰ্ভৰ বাবে 10 ইয়াৰ্ছ। ঠিক আছে বন্ধুসকল, PWOBCৰ বাবে 13 ইয়াৰ্ছ, PWD SC ST 15 ইয়াৰ্ছ। চ' এইবোৰ এক্স ছাৰ্ভিচমেনৰ বাবে 3 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বন্ধুসকল, মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজড বৰ্ড। চ' আপোনাৰ মেট্ৰিক পাছ হ'লেই হ'ল। তাৰপিছত বন্ধুসকল, ইয়াত এপ্লিকেশ্যন ফিজ চাওক, SC ST PWD SM ওমেন এইবোৰ নীল। তাৰপিছত বন্ধুসকল, তলত আছে আনৰিজাৰ্ভ আৰু OBCৰ বাবে 100 টকা পে'মেণ্ট কৰিব লাগিব। চ' পে'মেণ্ট আপুনি UPI দি কৰিব পাৰিব, নেট বেংকিং, ডেবিট কাৰ্ড, মাষ্টাৰ এইবোৰ দি কৰিব পাৰিব। চ' বন্ধুসকল, তাৰপিছত তলত আহিব, তলত হোৱাৰ পিছত ইয়াত চাব পাৰে আপুনি ক'ত এক্সাম চেণ্টাৰ আছে এইবোৰ। ইয়াত ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, যোৰহাট এই সকলোবোৰ এক্সাম চেণ্টাৰ বন্ধুসকল, আপুনি ইয়াত এক্সাম দিব পাৰে। চ' তাৰপিছত এপ্লাই কেনেকৈ কৰিব লাগিব এই সকলোবোৰ আছে। চ' ইয়াত চাওক, ইম্পৰ্টেণ্ট লিংক ৰেজিষ্ট্ৰেশ্যন, প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত লিখা আছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত আপুনি লগ ইন কৰিব লাগিব। চ' এই সকলোবোৰ আপোনাৰ চাব নালাগে, ভিডিঅ' দেখিলে আপুনি অট'মেটিকলি পাব। ষ্টাৰ্ট হৈছে এইটো 30 জুনৰ পৰা। চ' ভিডিঅ'টো লেট হৈ গ'ল। তাৰপিছত বন্ধুসকল, প্ৰথমতে চাওক, ইয়াত তলত অপশ্যন আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াত লিখা আছে ৰেজিষ্টাৰ। এই ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ঠিক আছে বন্ধুসকল, আপুনি যদি আগতে আৰু ষ্টাফ চিলেকশ্যনৰ কোনো এটা এক্সামৰ বাবে অনলাইনতে এপ্লাই কৰিছিল, তেনেহ'লে আপুনি ডাইৰেক্ট লগ ইন কৰিব লাগিব। চ' ইয়াত আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰে, অলৰেডি ৰেজিষ্টাৰ বুলি দেখুৱাব। তেনে ক্ষেত্ৰত আপোনাৰ পাছৱৰ্ড যদি মনত নাথাকে, তেনেহ'লে আপুনি ফৰগট পাছৱৰ্ড কৰিব পাৰে। আৰু যদি আপুনি নতুন আহিছে, তেনেহ'লে ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' আপুনি অলৰেডি যদি আগতে আৰু SSCৰ কিবা এপ্লাই কৰিছে, তেনেহ'লে ইয়াত চাওক, ইয়াত লগ ইন অপশ্যন আছে এটা, এই লগ ইন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল, ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। আপুনি যদি নাজানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, চাওক, ইয়াত লিখা আছে ফৰগট পাছৱৰ্ড। এই অপশ্যনত যেতিয়া ক্লিক কৰিব, তাৰপিছত ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত ইমেইল ID বা ইয়াত মোবাইল নম্বৰ দি আপুনি ছাবমিট কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত বা ইমেইলত OTP আহিব। সেই OTP মৰাৰ পিছত চাব, ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাই যাব আৰু পাছৱৰ্ড ৰিছেট কৰিবৰ বাবে এটা অপশ্যন দিব। স্ক্ৰল ডাউন কৰি বন্ধুসকল অলপ তলত আহিম, চাওক, ইয়াত লিখা আছে স্কিম অফ MTS এক্সামিনেশ্যন। চ' ইয়াত আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PTS অনলি ফৰ দ্য পোষ্ট অফ হাৱালদাৰ। ফিজিকেল টেষ্ট হ'ব বন্ধুসকল, এইটো হাৱালদাৰৰ কাৰণে, আৰু আপুনি MTSত এপ্লাই কৰিলে আপুনি এইটো কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব। চাওক, ইয়াত লিখা আছে, তলত আহিব, চাওক, লিখা আছে এক্সামিনেশ্যন কম্পিউটাৰ বেছড এক্সামিনেশ্যন। চ' বন্ধুসকল, লেংগুৱেজ ইয়াত চাওক, লিখা আছে কম্পিউটাৰ বেছডত এছামিজ 13খন লেংগুৱেজ আছে। ঠিক আছে বন্ধুসকল, ইয়াত এছামিজ, বেংগালী, গুজৰাটী, কানাডা এই সকলোবোৰ আছে। আপুনি যিটো লেংগুৱেজ চিলেক্ট কৰিব পাৰে। নেগেটিভ মাৰ্কিং। চ' বন্ধুসকল, ইয়াত 1 ছেশ্যনত নেগেটিভ মাৰ্কিং নাই। ছেশ্যন 2ত 1 মাৰ্ক আছে, ৰং এনচাৰৰ বাবে আপোনাৰ নেগেটিভ মাৰ্ক 1 আছে। চ' বন্ধুসকল, তাৰপিছত চাওক, ইয়াত টাইম ডিউৰেশ্যনত লিখা আছে দ্য কেণ্ডিডেটছ উইল গেট 45 মিনিটছ টু কমপ্লিট ছেশ্যন 1। বন্ধুসকল, ইয়াত কেণ্ডিডেটে আপোনাৰ ছেশ্যন 1 কমপ্লিট কৰিবৰ বাবে 45 মিনিটছ পাব। তাৰপিছত ইমিডিয়েটলি আফটাৰ কমপ্লিশ্যন অফ ছেশ্যন 1 ছেশ্যন 2 উইল ষ্টাৰ্ট। চ' বন্ধুসকল, এটা ছেশ্যন 1 কমপ্লিট হোৱাৰ পিছত ছেশ্যন 2 ষ্টাৰ্ট হৈ যাব। তাৰপিছত আকৌ সেইটো 45 মিনিটৰ হ'ব।
নৰ্মেলাইজেশ্যনত ইয়াত লিখা আছে বন্ধুসকল মাৰ্ক স্ক'ৰ্ড বাই কেণ্ডিডেট ইন কম্পিউটাৰ বেছড এক্সামিনেশ্যন ইফ কণ্ডাক্টেড ইন মাল্টিপল শ্বিফ্ট will be normalized by using formula published by commission through ঠিক আছে বন্ধুসকল তাৰপিছত কুৱেশ্যন কিমান চাওক ইয়াত চিবিটি ছেশ্যন 1ত কিমান কুৱেশ্যন আহিব কি আহিব এইবোৰ লিখা আছে নিউমেৰিকেল এণ্ড মেথামেটিকেল এবিলিটি বন্ধুসকল ইয়াত 20খন কুৱেশ্যন আহিব আৰু ইয়াত 60 মাৰ্ক থাকিব তাৰপিছত ৰিজনিং এবিলিটি এণ্ড প্ৰব্লেম সলভিং ইয়াত 20খন কুৱেশ্যন আহিব ইয়াত থাকিব 60 মাৰ্ক আৰু টোটেল বন্ধুসকল ইয়াত 40খন কুৱেশ্যন আহিব আৰু ইয়াত 120 মাৰ্ক থাকিব ঠিক আছে বন্ধুসকল তাৰপিছত এইবোৰ আপুনি পঢ়ি চাইলে চাব পাৰে তাৰপিছত বন্ধুসকল সেশন 2ত আছে আকৌ জেনাৰেল এৱাৰনেছ 25খন কুৱেশ্যন আহিব ইয়াত আছে আপোনাৰ 75 মাৰ্কছ তাৰপিছত বন্ধুসকল ইয়াত ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন 25খন কুৱেশ্যন আহিব ইয়াত 75 মাৰ্কছ টোটেল ইয়াত 150 মাৰ্কছ ঠিক আছে বন্ধুসকল এইবোৰ আপুনি ভালদৰে পঢ়ি চাব পাৰে তাৰপিছত এইবোৰ ইয়াত চাওক ৱাকিং 16 মিটাৰ ইন 15 মিনিটছ মেলৰ বাবে আৰু 1 কিলোমিটাৰ ইন 20 মিনিটছ ফিমেলৰ বাবে এই সকলোবোৰ লিখা আছে কিমান হাইট লাগিব মেল ফিমেল এইবোৰ আপুনি চাব পাৰে এইবোৰ নৰ্মেল তেনেকুৱা একো নহয় ঠিক আছে বন্ধুসকল তাৰপিছত বন্ধুসকল পৰৱৰ্তী ভিডিঅ'ত মই দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিও যাতে পৰৱৰ্তী ভিডিঅ' আপুনি পাই যায় থেংকছ ফৰ ৱাচিং জয় আই অসম